মায়াবিনী ৰাতিৰ বুকু দেখা পালো। জুবিন দাৰ কথাটো হৈছে কি, ন্যায়টো সঠিকভাৱে হ'ব লাগে। নমস্কাৰ সকলোকে, আমাৰ এটি নতুন অনুষ্ঠান আজিৰে পৰা আৰম্ভ কৰিছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ বিভিন্ন ব্যক্তিৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, প্ৰতিভাৱান তথা কৰ্মক্ষেত্ৰৰ লগত জড়িত। আজি আমাৰ মাজত উপস্থিত আছে মোৰ এজন বন্ধু। তেওঁ সংগীতৰ সৈতে জড়িত, তেওঁ গীত গাই ভাল পায়। গতিকে তেওঁৰ সৈতে আমি কথা পাতিম, তেওঁৰ কণ্ঠত আমি গীত শুনিম। পলম নকৰি তেওঁৰ কাষলৈ গৈছোঁ আৰু প্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। গতিকে প্ৰথমে তেওঁৰ পৰিচয়টোৰে আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম উৎপল নাথ। মোৰ ঘৰ বৰুৱাজানীত, কমলপুৰৰ ওচৰৰ এখন সৰু গাঁৱত মোৰ ঘৰ। তুমি যিহেতু সংগীতৰ সৈতে জড়িত, গতিকে পোনপ্ৰথমবাৰৰ বাবে আমি এটি গীতেৰে আৰম্ভ কৰোঁ। গতিকে দৰ্শকসকলেও ভাল পাব। হয়, মই প্ৰথমে জুবিন দাৰ এটি ভাল লগা গীত এটি মই গাবলৈ চেষ্টা কৰিছোঁ অলপ। মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। থেংক ইউ। গীতটো শুনি ইমান ধুনীয়া লাগিল, মই ভিতৰত একেবাৰে সোমাই গৈছোঁ। বহুত ধুনীয়াকৈ গাইছে, গীতটো ভাল লাগে, দৰ্শকেও গীতটো ভাল পাইছে। গতিকে জুবিন দা যিহেতু আমাৰ মাজত নাই, আজি জুবিন দা আমাৰ মাজত নাই, কায়িকভাৱে নাই যদিও আমাৰ মাজত তেওঁৰ হৃদয়ত আমাৰ সদায় থাকিব। গতিকে জুবিন দা নিয়াৰ ক্ষেত্ৰত তুমি কিবা ক'বা নেকি? জুবিন দাৰ কথাটো হৈছে কি, ন্যায়টো সঠিকভাৱে হ'ব লাগে, যাতে কোনো আমাৰ মনত যাতে কোনো ধৰণৰ খুঁত ৰৈ নাযায়, তেনেকুৱাকৈ নিখুঁতভাৱে হ'ব লাগে আৰু দোষী যাতে উপযুক্ত শাস্তি পায়, সেইটোৱে আমি বিচাৰোঁ। আমি জুবিন দাৰ অনুৰাগী হিচাপে আমি জুবিন দা ন্যায় পাওঁ আৰু দোষীয়ে শাস্তি পাওঁ, আমি সেইটোৱে বিচাৰোঁ। সংগীতৰ সৈতে সৰুৰে পৰা জড়িত আছিলা নে মাজতে তুমি কিবা আনুষ্ঠানিক শিক্ষা লৈ কিনে কৰিছা? আচলতে সংগীতৰ পৰা জড়িত বুলি ক'লে সৰুৰ পৰা মই মানে গান শুনিছিলোঁ, গান শুনি ভাল লাগিছিল এনেকুৱা আৰু। কিন্তু সংগীতটো মই শিকা আৰম্ভ মানে আনুষ্ঠানিকভাৱে শিকা নাই, কিন্তু গান শুনি শুনিয়ে শিকিছোঁ। মই মেট্ৰিক পাছৰ পিছৰে পৰা মোটামুটি গানটো মানে শুনি শুনি মানে শিকিবলৈ মানে বুজিবলৈ চেষ্টা কৰিছোঁ। আজিকালি যিহেতু মোবাইলৰ মাধ্যম, ইউটিউবৰ মাধ্যম আছে, তাৰ সৈতে হয়তো শিকিছা। তেনেকৈ প্ৰথমতে আমি যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া তেনেকুৱা ইউটিউব বা মোবাইলৰ তেনেকুৱা সুবিধা নাছিলে। তেতিয়া ৰেডিঅ'ত কেতিয়াবা মানে জুবিন দাৰ গীত শুনিবলৈ পাওঁ বা কোনোবা তেনেকুৱা ডক্টৰ ভূপেন হাজৰিকা এনেকুৱাকৈ ভাল ভাল গীত কেতিয়াবা শুনিবলৈ পাওঁ, তেনেকৈ শুনো কেতিয়াবা। এনেকৈ শুনি কিনে শুনি ঘৰত প্ৰেক্টিছ কৰোঁ অলপ, তেনেকুৱাকৈ আৰু। ঠিকে আছে, ভাল লাগিল। তোমাৰ এই সংগীত যাত্ৰা আৰু ভাল হওক, আমাৰ তৰফৰ পৰা শুভকামনা যাচিলোঁ। তুমি সংগীতৰ বাহিৰে আৰু অন্য কিবা কৰা নে? সংগীতৰ বাহিৰে সংগীতটো বৰ্তমান মোৰ নিচা হিচাপত আছে, বৰ্তমানো পেচা হিচাপত মানে লোৱাই নোলোৱাই মানে তাৰে দমোজাত আছে। মানে তেনেকুৱাকৈ সংগীতৰ ওপৰত ভিত্তি কৰি এতিয়াও বৰ্তমান চলিব পৰা হোৱা নাই। তাৰ কাৰণে বেলেগ বেলেগ ব্যৱসায় বা কিবা কিবি কামৰ লগত জড়িত আছোঁ। ঠিকে আছে, ভাল লাগিল। দুয়োটা কাম একেলগে তেওঁ ধুনীয়াকৈ চলাই গৈ আছে। আমাৰ তৰফৰ পৰাও এইটো ভাল লাগিল শুনি, আৰু মোৰ তৰফৰ পৰাও শুভেচ্ছা জনাইছোঁ। আৰু যদি তোমাক কোনোবাই মঞ্চত বিচাৰে বা ওচৰত তোমাৰ গীত শুনিবলৈ বিচাৰে, তোমাক নিশ্চয় কণ্টেক্ট কৰিলে যাবা চাগে? হয়, মই যেতিয়া যেনেকৈ কণ্টেক্ট কৰে তেনেকৈ গৈ আছোঁ এনেকুৱা। ঠিক আছে, আমি তেওঁৰ কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম আৰু স্ক্ৰীণতো দিম। যদি আপোনালোকে তেওঁৰ গীত শুনি ভাল পায়, তেওঁক যোগাযোগ কৰিব পাৰে, তেওঁক আপোনালোকে মাতিব পাৰে মঞ্চত গীত পৰিৱেশন কাৰণে। গতিকে শেষৰ বাবে এটি আৰু গীত শুনো, কি শুনা পাই বাৰু? শেষত মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত অকণমান গাবলৈ চেষ্টা কৰিছোঁ।
বিদেশী বন্ধু দুর্ভগিয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুন কান্দোন ও বিদেশী বন্ধু দুৰ্ভগিয়া। ভূপেন দাৰ গীতটো শুনি তোমাৰ কণ্ঠত খুবেই ভাল লাগিল। আৰু কিবা তোমাৰ পৰিকল্পনা আছে নেকি, মানে গীতৰ কিবা আহিব লগা, যাতে দৰ্শকসকলে কিবা শুনিবলৈ পায়? পৰিকল্পনা আছে। মই প্ৰথমে 2019 চনমানত এটা গান কৰিছিলোঁ, প্ৰেমৰ বতালি বুলি। সেই গানটোত সঁহাৰি পাইছোঁ। ময়ে লিখা আছিল এইটো। তুমিয়ে লিখা আছিল। সেইটোত ৰাইজত যেনেকুৱাকৈ সঁহাৰি পাইছোঁ, প্ৰথম সেইটো গীত মোৰ জীৱনৰ। আৰু এটি গীত কৰাৰ মোৰ পৰিকল্পনা আছে এইটো বছৰৰ ভিতৰত। আমি শুনিবলৈ পাম আৰু। নিশ্চয় এইটো শুনিবলৈ পাবা। আৰু ৰাইজক কৈছোঁ মই, গীতটো ভাল গীত, শুনিবলৈ পাব। সকলোৱে মৰম দিব বুলি আশা থাকিল। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে উৎপলে আগুৱাই যায়। আৰু মোৰ তৰফৰ পৰা অভিনন্দন জনালোঁ, যাতে আহি থকা গীতটো তেওঁৰ ভাল হওক, হিট হওক। গতিকে আজি বিশেষ আৰু কথা নাপাতোঁ। আজিৰ অনুষ্ঠানটো ইয়াতে আমি সামৰণি মাৰিবলৈ চেষ্টা কৰিম। তোমাকো ধন্যবাদ জনালোঁ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে। আশা কৰোঁ দৰ্শকসকলেও ভাল পাব। আৰু আপোনালোকৰ ওচৰত যদি কিবা এনেকুৱা প্ৰতিভা আছে, যিকোনো ক্ষেত্ৰতে হওক, আমাক যোগাযোগ কৰিব পাৰে। চেষ্টা কৰিম তেওঁৰ সৈতে আমি কথা পাতিবলৈ, তেওঁৰ প্ৰতিভাক আমাৰ চেনেলটোৰ জৰিয়তে দেখুৱাবলৈ। ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব। চেনেলটোত যদি নতুনকৈ হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনাৰ বহুমূলীয়া কথাখিনি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।